টাৰলাংছত আজিৰে পৰা চলি আছে কাৰ্বি পৰম্পৰাগত খেল কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত আৰু ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ সহযোগত অনুষ্ঠিত টাৰলাংছ সাংস্কৃতিক ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলঙত উলুকুঞ্জি হাইস্কুলৰ 6-দিনীয়া নিষ্ঠা প্ৰগ্ৰামৰ সমাপ্তি পালমাৰী শিক্ষকতা কৰা শিক্ষকসকললৈ জিলা মিছন সমন্বয়কৰ কঠোৰ সকিয়নি সময়মতে শ্ৰেণীত উপস্থিত নাথাকিলে বিহা হ'ব বিভাগীয় শাস্তি কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে 13 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ অধীক্ষকগৰাকীৰ বিৰুদ্ধে পাণবজাৰৰ মহিলা থানাত গোচৰ পঞ্জীয়ন কেছকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনে দিছে এই ঘটনাৰ তীব্ৰ নিন্দা নমস্কাৰ ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ সাংস্কৃতিক ক্ষেত্ৰত কাৰ্বিসকল যিমান চহকী সিমানেই চহকী পৰম্পৰাগত খেলসমূহতো এই খেলসমূহ বিশ্ব দৰবাৰত জনপ্ৰিয়তাৰ লগতে প্ৰচাৰ বৃদ্ধি পাবৰ বাবে বিগত বহু বছৰ ধৰি কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত এই প্ৰচেষ্টা অব্যাহত ৰাখিছে এইদৰে এইবাৰ 6 জানুৱাৰীৰ পৰা কাৰ্বি সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছত পৰম্পৰাগত এই খেলসমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু লক্ষণীয়ভাৱে ভাৰতীয় সৈনিক ৰেড হৰ্ণ ডিভিজনেও সহযোগ আগবঢ়াইছে কাৰ্বি সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছত আজিৰে পৰা আৰম্ভ হৈছে কাৰ্বি পৰম্পৰাগত খেল কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত আৰু ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ সহযোগত আৰম্ভ হোৱা এই দুদিনীয়া খেলখন কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঘাঙে শুভ উদ্বোধন কৰে হাম্পি কাপাথো বাথালি কেয়াপ আৰু কেং ডং ডাং কেডাম আদি খেলসমূহৰ প্ৰতিযোগিতা আৰম্ভ হয় উল্লেখ্য মাৰাথান 17 বেটেলিয়ান সেনা বাহিনীও ৰাষ্ট্ৰীয় খেলৰ সুন্দৰ প্ৰদৰ্শন কৰে আজিৰ এই উদ্বোধনী অনুষ্ঠানত CM ৰঘাঙৰ উপৰিও সাংসদ হৰেণ সিং বে কাৰ্যবাহী সদস্য তথা MAC সকল উপস্থিত থাকে লগতে উপস্থিত থাকে সেনা উচ্চ পদস্থ বিষয়া স্পোর্টস গেম যিটো কাৰ্বি ইয়াত পাতিছে এটা হিষ্ট্ৰী এইটো বুৰঞ্জী ইতিহাস ৰচনা কৰিছে কাৰণ আজিলৈকে মই শুনা নাই আৰু দেখা নাই যে আৰ্মিবিলাক অৰ্গেনাইজ কৰিব যে আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল স্পৰ্টছ সেইটো অৰ্গেনাইজ হোৱা দেখা নাই গতিকে মই বিশেষকৈ আমাৰ CEO আমাৰ আৰ্মি অফিচাৰ্ছ পণ্ডিত তেখেতক ধন্যবাদ দিছোঁ যে কাৰ্বি আংলঙত যে ট্ৰেডিশ্যনেল স্পৰ্টছটো যাতে আমাৰ যিটো স্পৰ্টছ কালচাৰটো যে কাৰ্বি আংলং যে স্পৰ্টছ কালচাৰটো ষ্টাব্লিছ কৰিবৰ কাৰণে যে আমাৰ যিটো ক্ৰীড়া সংস্কৃতি যিটো সদায় থাকিবৰ কাৰণে তেখেতে চিন্তা কৰিছে গতিকে মই কাৰ্বি আংলং হৈ বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই তেখেতক বহুত ধন্যবাদ দিছোঁ আৰু ইয়াত পাৰ্টিচিপেণ্টছ টোটেল ক্লাব বেলেগ বেলেগ ক্লাবৰ পৰা তেখেতসকলক নিমন্ত্ৰণ কৰিছে ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ইনক্লুডিং বোকাজান আৰু হাৰঘাট বেলেগ বেলেগ ঠাইৰ পৰা তেখেতসকলক নিমন্ত্ৰণ কৰিছে আজি ট্ৰেডিশ্যনেল কাৰ্বি স্পৰ্টছ কম্পিটিশ্যন এইটো প্ৰতিযোগিতা এইটো কিবা এটা এক্সিবিশ্যন নহয় এইটো কম্পিটিশ্যন 2 days প্ৰগ্ৰামত দুদিনীয়া কাৰ্যসূচী আজি আৰম্ভ কৰিছে আৰু কালিও হ'ব কালি শেষ হ'ব কালি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন অৰুণ লেখে ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত আছে শিক্ষকসকলৰ নিষ্ঠা কাৰ্যসূচীৰ অন্তৰ্গত প্ৰশিক্ষণ কাৰ্যসূচী পশ্চিম কাৰ্বি আংলঙৰ পিছপৰা পৰিষদ আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত উলুকুঞ্জি হাইস্কুলত চলা প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকলৰ 6-দিনীয়া নিষ্ঠা প্ৰশিক্ষণ 6 জানুৱাৰীত অন্ত পৰে শিক্ষকসকলক নিজৰ দায়বদ্ধতাৰ প্ৰতি উদ্বুদ্ধ হ'বলৈ গ্ৰহণ কৰা হয় এই নিষ্ঠা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ তুলনাত চৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহত শৈক্ষিক অৱস্থা অতি দুখ লগা অৱস্থা অধিকাংশ শিক্ষকসকলে শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক কেৱল চাকৰি ভাবি কৰাৰ বাবে তুলনামূলকভাৱে শিক্ষাৰ হাৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ তুলনাত পিছ পৰি গৈছে ল'ৰা ছোৱালীৰ অভিভাৱকে চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ বিপৰীতে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানতহে পঢ়ুৱাব খোজে
চৰকাৰে শিক্ষা অনুষ্ঠানৰ প্ৰতি আকৰ্ষণ বহুৱাবৰ নিমিত্তে বিভিন্ন চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ অন্তৰ্গত নিষ্ঠাৰ 6 দিনীয়া প্ৰশিক্ষণৰ অন্তিম দিনৰ কাৰ্যসূচী উপলক্ষে আয়োজিত মুকলি সভাত জিলা মিছন সমন্বয়ক হাকিম ৰংপি পশ্চিম কাৰ্বি আংলং জিলাৰ স্কুলসমূহৰ সহ পৰিদৰ্শক কাথাৰচন ইংটি জিলা কাৰ্যসূচী বিষয়া দেৱা চাংপো লামা প্ৰমুখ্য শিক্ষা বিষয়াসকল উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলাৰ সমন্বয়ক হাকিম ৰংপিয়ে শিক্ষক বৃত্তি পালনত অৱহেলা কৰা শিক্ষকসকলক কঠোৰ সকিয়নি প্ৰদান কৰে ভাষণ প্ৰসংগত তেওঁ নিজ নিজ স্কুলসমূহত সময়মতে উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলৈ আহ্বান জনাই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত প্ৰধান শিক্ষক তথা সহ শিক্ষকসকলক ইয়াৰ অন্যথা আগন্তুক দিনত কৰ্তব্য পালনত চৰম দায়িত্বহীনতা বুলি প্ৰমাণিত হোৱা এনে শিক্ষক তথা শিক্ষয়িত্ৰীসকলক বিভাগীয়ভাৱে কঠোৰ শাস্তি প্ৰদান কৰিব বুলি উল্লেখ কৰে উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ বহু পিছপৰা অঞ্চলসমূহত অৱস্থিত স্কুলসমূহত প্ৰধান শিক্ষকে ধৰি সহ শিক্ষক তথা শিক্ষয়িত্ৰীসকলে সময়মতে শ্ৰেণীত উপস্থিত নথকা আৰু পাঠদান নকৰা অভিযোগ শুনা যায় যাৰ বাবে উক্ত অঞ্চলসমূহ শিক্ষাৰ ক্ষেত্ৰত দিনে দিনে আগবঢ়াৰ বিপৰীতে অধিক পিছপৰা পৰিলক্ষিত হয় এনে অৱস্থাত অসম চৰকাৰৰ অধীনস্থ শিক্ষা বিভাগৰ নিৰ্দেশ মতে অনুষ্ঠিত নিষ্ঠা প্ৰশিক্ষণ দি শিক্ষাৰ প্ৰতি কৰ্তব্য পালনৰ প্ৰতি নিষ্ঠা কিমান জাগ্ৰত কৰিলে তাক সময়তহে পৰিলক্ষিত হ'ব Amri blog along sedame kapre blog long ke dua sontak taksi pini first phase of Nistha training Amri la ulukunci high school along paduiklo lapen labangso Nistha a training kenang shoda bangke teachers tum kosom si lokacharli osomar tum han mission amit hot pen ke than pen mo aphi ke mission osomar ke man thegima lapen lokacharli hin ke paprang ke mission thegima la sopu thaksi training piglo lasila bangso training along teachers atum ke do kenang shot la bangke online training aprang training ason kali online training lasi online along non all over India setame 42 lakhs of teachers of Nistha training pibom lasi kapre apir the along amuluk tum setame la India along Nistha training ki pisitame nanglangdum lasi laban ke jongsi ilitum methang dimong se pangkre velo pulo tangte kaprek abang phu tungge dak nang ke claim je phan ke bang velo lokacharli hin ke paprang dun delo lasi ilitum anotin teacher phan setame ilitum mo training a khut setame labang solam thamlo ilitum si methang dim han ke check claim vek nang po methang si ethics of teachers lab so bang so alam thebang chini pa mesi duty and responsibility bang ke just claim pon pamineng ji lapen ke la soteng si ilitum west karbi anglong long setame atokano ke do adim an setame kathang made lokacharli hin ka paprang dun theki pangsi nilitum chethan pon lasi ke wang journey setame nilitum supervision monitoring hujong si teacher atum labang so duty hin ka neglect do pulotang te labang ke official disciplinary action bang nilitum deng pon po আমৰে পৰা পিৰাটনে ৰিপৰ্ট কাট নিউজ ৰক্ষকেই ভক্ষক কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ নিজৰে সহকৰ্মী এগৰাকী বিষয়া নাবালিকা কন্যাক নিশা আন্ধাৰৰ সুযোগ লৈ যৌন নিৰ্যাতনৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ তুলিছে পক্সো আইনৰ অধীনত গুৱাহাটী পাণবজাৰ অৱস্থিত মহিলা থানা 5/2020 গোচৰ পঞ্জীয়ন কৰিছে এই ঘটনাৰ সন্দৰ্ভত ডিফুট কেএছইউচি কেএফএ আৰু কেএছইউৰ নেতৃত্বত 5 জানুৱাৰী যৌথভাৱে সংবাদমেল আয়োজন কৰি উক্ত ঘটনাৰ সন্দৰ্ভত তীব্ৰ গৰিহণা দিয়ে ৰক্ষকে যেতিয়া ভক্ষক ৰূপত অৱতীৰ্ণ হয় সাধাৰণ ৰাইজে তেতিয়া কৰিব কি ন্যায় বিচৰাৰ বাবে সুৰক্ষাৰ বাবে কাৰ ওচৰত কাষ চাপিব এনে প্ৰশ্নই সাধাৰণতে সকলোৰে মুখে মুখে হৈছে অৱতাৰণা ৰংথেয়াংস্থিত কেএছএৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত কেএছএ কেৱাইচি কেএফএ আৰু
KSUৰ নেতৃত্বই এই ঘটনাৰ সন্দৰ্ভত তীব্ৰ গৰিহণা দিয়াৰ লগতে নিৰ্যাতনকাৰী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উচিত আইনী ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। যাতে যেন কোনো মানে অপৰাধী ইয়াৰ পৰা বাচি নাযায়, সিহঁতে নিয়ম একৰ্ডিং টু দ্য ল' তেওঁক পানিছ কৰিব লাগিব আৰু যাতে যেন ভৱিষ্যত এনেকুৱা নহয় যদি ইনকুৱাৰী চলি থকা সময়ত তেখেতৰ ইয়াৰ পৰা কাৰ্বি আংলঙৰ পৰা মানে যাতে যেন ছাছপেণ্ড কৰিব লাগে। ইয়াৰ পৰা আমি নিবিচাৰোঁ যে এনেকুৱা মানুহ আমাৰ ইয়াত কাৰ্বি আংলঙত থাকক। আমি কাৰ্বি আংলঙত ভাল মানুহ, ভাল এডমিনিষ্ট্ৰেটিভ মানুহ, য'ত কাৰ্বি আংলঙক মানে ভালকৈ চায়, কাৰ্বি আংলঙক যাতে নিজৰ বুলি ভাই ভনী বুলি ভাবে, ইয়াত নিজৰ মানুহ বুলি ভাবে, এনেকুৱা মানুহ আমাক লাগে। এনেকুৱা ৰেপ কেছ তেখেতৰ পেপাৰত দিয়া আছে যে তেখেতৰ ইয়াৰ আগতো বহুত এনেকুৱা মলেষ্টেশ্যনৰ কেছ আছে, কিন্তু এবাৰে হাইলাইট কৰা হৈছে। নতুন বেছি হেৰি নহয়, নতুন বছৰত আমি নতুন নিউজ পোৱা নহয়, যেন আমি 2-3 দিন আগেও নিউজ পাইছোঁ যেন কাৰ্বি আংলঙৰ পৰা যোনটো বাহিৰ ঠাইত যোনটো যোৱা যোনটো কিবা হেৰি এই লোকৰ ঘৰত কিবা বাচন মাচন কিবা হেৰি এনেকুৱা কামৰ কাৰণে যদি পঢ়িবলৈ যাওঁ যোনটো সেইখিনি কেছো আমি মলেষ্টেশ্যনৰ কেছত বহুত শুনি আহিছোঁ। কিন্তু আমি কি হৈ আছোঁ, আমি উই আৰ জাষ্ট বিং ৰিলেক্সড। আমি কি কওঁ যেন আমাৰ হাতত একো নাই বুলি কৈ পেলাই আমি চুপচাপ আছোঁ। কিন্তু দ্য টাইম হেজ কাম ৱে উই শুড ষ্টেণ্ড টুগেডাৰ, উই শুড ফাইট ফৰ ইট এণ্ড উই উইল ফাইট ফৰ ইট। সময় আহিছে আমি আমাৰ ৰাইটৰ কাৰণে আমি লাগিম আৰু আমাৰ ৰাইটটো কোনো আমাক ডিনাই কৰিব নোৱাৰে। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আমাৰ ৰাইট যোনটো আছে, আমি এইটো ৰাইটটো আমি পাই পেলাই এৰিম। জিলাবাসীৰ শান্তি আৰু সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে নিজে আইনক বুঢ়া আঙুলি দেখুৱাই নিৰীহ নাবালিকা এইদৰে শাৰীৰিক নিৰ্যাতন কৰা অতি নিন্দনীয় বুলি মতামত প্ৰকাশ কৰাৰ লগতে কোনো প্ৰকাৰে আইনৰ সুৰুঙাৰে সৰকি নাযায় তাৰ বাবে বিষয়াগৰাকীৰ বিৰুদ্ধে চৰকাৰ তথা ৰাজ্য প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ দাবী তোলে ছাত্ৰ যৌথ সংগঠনৰ নেতৃত্বই। ষ্টেফান টাৰ্ণৰ ৰিপৰ্ট, কাপ নিউজ। সমগ্ৰ কাৰ্বি আংলঙৰ লগতে সংগতি ৰাখি কাৰ্বি পৰম্পৰাগত পবিত্ৰ ৰংকেৰ পূজা ডিফুৰ বিৰলা হেমাৰী গাঁৱতো উলহ মালহেৰে উদযাপন কৰে। বিৰলা হেমাৰীবে গাঁৱৰ ৰংকেৰ পূজা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰংকেৰ পূজা উপলক্ষে কাছে কামচাপে চাৰে বে কাকু টিমুং পে কাৰেং ৰংফাৰপে প্ৰেম কুমাৰ থাপা মায়া দেৱী থাপা যতীন শইকীয়া বুঢ়া সিং বে কাংকি টিমুং আদি বয়োজ্যেষ্ঠ লোকসকলক এককালীনভাৱে বৃদ্ধ পেঞ্চন আগবঢ়ায়। ইয়াৰ উপৰিও গাঁওখনত আটাইতকৈ উত্তম ব্যক্তিকো দিয়া হয় পুৰস্কাৰ লগতে একোটাকৈ প্ৰশস্তি পত্ৰ। বিশ্ব শান্তি তথা মংগলৰ হকে প্ৰাৰ্থনা কৰি অনুষ্ঠিত কৰা ৰংকেৰ পূজা কেৱল পূজা নহয়, বহুতৰে বাবে হ'ব পাৰে আদৰ্শ শুভাৰম্ভণি। আৰু এই শুভ কাৰ্যৰ শুভাৰম্ভণি হয় ডিফুৰ হেমাৰীবে গাঁৱৰ পৰা। গাঁওখনত বসবাস কৰা সকলো সম্প্ৰদায়ৰ সৈতে মিলিজুলি পূজা সম্পন্ন কৰিবৰ দিনা জিলাখনৰ কোনোৱে কেতিয়াও নকৰা কাৰ্য কৰি দেখুৱালে গাঁওবাসীয়ে। শুভ দিনটোত 7গৰাকী বৃদ্ধ পেঞ্চনসহ প্ৰশস্তি পত্ৰ দিয়াৰ লগতে গাঁওখনত আটাইতকৈ উত্তম শ্ৰেষ্ঠ ব্যক্তিকো প্ৰশস্তি পত্ৰসহ পুৰস্কাৰ প্ৰদান কৰি উৎসাহিত কৰে। উল্লেখ্য যে গাঁওখনৰ মুৰব্বীসকলে সংবাদ মাধ্যমক জানিব দিয়া মতে এই পৰম্পৰা আগন্তুক দিনলৈকেও অব্যাহত থাকিব। পবিত্ৰ ৰংকেৰ পূজা সুন্দৰভাৱে সমাপনৰ অন্তত পূজাৰ প্ৰসাদ হিচাপে সিদিনা এক প্ৰীতি ভোজত মিলিত হয়। লাদাখ নামি তুম বেৰং হিমাৰী বেৰং লং ৰংকে আঠান নামি তুম লাকাত নিউজ লাপেন নামি তুম নিউজ ফাৰ্ষ্ট তুম কিবা আপৰ নামি তুম হান চুৰি কাৰ্ডম পাতি লগ কাৰ্ডম আঠে নেকি তুম লাবাংসু ৰং লং বাংকে 1961 pen non an rongke rong ok kachi rong pen la kiklem ba itum klem pom athe rongke rong ok pipo si kiklem ma la so bangke litum non ki bang jen kan
koson si ditum kiso kiune abemar aja kiso kiune pen cipa jogji la pen ditum botor bokan la si ditum mangke kikle mane kiklempon la si ditum pini ni thota rongke rong oklong bangke ditum sontrok si ki pondo la so rongke rolong ki pon mangke hempu mukrang rasingya la pen adun tu bangke inglong kiri la pen inlur bangke inglong ke hai la pen adun tu ki pon tu bangke difu than lapen thana murti lapen thana cekama lapen arlok lasi la bangso ase rakli bangke chuni aso nang thak pining tan litum bangke meo lasi wombut wokan tan litum bangke chuni aso nang thak mesen lapen nilitum la rongke rong okakli bangke nitum karbi akhei pu khekang tim lapen karbi akhei pu ilitum bangke koson la put karbia khe bangke khe barim pulaso bangke karbi pulaso angtek do athe kopi posilitum karbi along rongker rakli ke mane abongalia tum ke rongker rakli pujitan the nane biari tum rongker pujitan the rongker pulo dangte karbia khe tum si rongker lo asonang asi ceng pon bom lapen nitum non ki bang mi awe tum han bang ta nitum bangke klem ponji lapen klem pon bom ji lapen non patumi bang ta nitum ke ole social work som dolo lada lapen non ke bang ke ditum aku kisar ki kriya tumhan onarium mane old age pension scheme lake rongker afan pensi nitum bangke old age pension scheme piponji non bang alom so ditum ceng dapo lapen ako rongang bong nane aluso sarpi maratum lapen sarmar tumang bong ta disiplin mane alang tum social along kam ki claim nai rong bong ka cipaduk nai la so evatan itum sualo phanda ki panong pidondo lapen so pinso phanda ki panong pido hola so evata don litum cengpo lapen litum pinabli thot 6 tarik lithota nilitum la so evat pg je osomatum lokachar litum percentage ko an ongjima komatum si first second third lapen laki pasa tuman pa nilitum peneson penitum la so evat abangke ningkan pli angbong ningkan pli penang cenglo non piningan ke ningkan pli bang complete po la so evat bang pipon bom lapen mo pinabli thota nilitum ako 6 tarik nita rong isiang bong pen suri pho akioi la so evat abangke mo pinab 6 tarik abangke ditum pipon polata lake free of cost ason lo itu nang ne aten itu la rong kera fan men sikapuna ilo asi adontin afanda suri pho akioi pen sin ditum ron ponji la bangke 6 tarik নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সময় হৈছে কিছুমান বাণিজ্যিক বিৰতিৰ Cardom Nelly Agostininghi President West Karbi Anglong District Youth Congress Lasi non ke wangji Karbi ningkan kimi mate areng kelok aningkan kimi mate ilitum ke kroinai ilitum Karbi rongker ke wangji aningkan pon sose ining karong pen arnam angno hirjume hang pensi kadogawe phanta rongker mate ningkan kimi a hirjume pajiriklo lapen wan sose non ke wangjia ningkan kimi pen ilitum kadogawe pranisi mate ok pran mesenji phan neli arnam angno Hirjume Hangpilo Cardom. Kanj Shopping Mall is a Gulf of Assam enterprise under Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কা তথা CAA লৈ ৰাজ্যজুৰি ভিন্ন সামাজিক দল সংগঠনৰ প্ৰতিবাদ কাৰ্যসূচী অব্যাহত আছে সমান্তৰালকৈ বিজেপি শাসকীয় পক্ষই ঠাই ঠাই অব্যাহত ৰাখিছে শান্তিৰ গণসমাৱেশ আৰু শান্তিৰ সমদল এনে সময়তে কাৰ্বি আংলং সাহিত্য পৰিষদৰ কেইবাগৰাকীমান কাৰ্যবাহী সদস্য বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ আজি পদ্যুত হোটেলৰ এখন গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহীৰ নিৰ্দেশত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য তথা MAC ক্ৰমে লুন সিং তেৰণ দৰসিং ৰখাং আৰু ৰাম সিং টিমু প্ৰমুখ্য তিনিজনীয়া দলে আজি বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ পদ্যুত হোটেলত এক সংবাদমেল আয়োজন কৰে এই সংবাদমেলৰ জৰিয়তে বিশ্বনাথ চাৰিআলিত বসবাস কৰা কাৰ্বিসকলক লৈ তিনিজনীয়া দলটিয়ে সম্বোধন কৰে কাৰ্বি ৰাজ্যক সম্বোধন কৰি কয় যে কালৈ সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ দ্বাৰা বাদ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ৰাজ্যৰ ঠাই ঠাই শাসকীয় বিজেপি দলে শান্তিৰ গণসমাৱেশ তথা শান্তিৰ সমদল অব্যাহত ৰাখিছে বিশ্বনাথ চাৰিআলিত শাসকীয় দলে বিশাল শান্তিৰ গণসমাৱেশ অনুষ্ঠিত কৰিব গতিকে এই সমাৱেশত জিলাখনত বিভিন্ন স্থানত বসবাস কৰা কাৰ্বিসকলক এই শান্তিৰ সমদলত দলে বলে যোগদানৰ আহ্বান কৰাৰ লগতে ৰাজ্য অৱগত কৰে যে উক্ত শান্তি গণসমাৱেশ সন্দৰ্ভত বিতং আলোচনা বিলোচনাও কৰিব লোকৰ ফালৰ পৰা আমি সন্মান দিছোঁ তেওঁলোকৰ অধিকাৰ ওপৰত তেওঁলোকে যিটো সংগ্ৰাম কৰিছে তাত আমি ক'বলগীয়া নাই আমি কা নালাগে বুলি আমি আমাৰ কাৰ্বি আংলং ডিমা হাছাও বড়োলেণ্ড স্বচ্ছনচিৰ অন্তৰ্গত কা প্ৰযোজ্য হ'ব নালাগে বুলি আমাৰ কাৰ্বি আংলঙৰ চিফ শ্ৰী চুৰিৰাম ৰংহাঙে নিজেই উবিত শ্বাহ ওচৰত মেমৰেণ্ডাম লগতে এখেতে নিজে প্ৰেজেণ্ট হৈ মিটিঙত থাকি এখেতে তাতে মেমৰেণ্ডামৰ আকাৰে যে প্ৰযোজ্য হ'ব নালাগে বুলি সেই প্ৰস্তাৱ এখেতে দি আহিছে যাৰ ফলত অমিত শ্বাহ ডাঙৰীয়াই কাৰ্বি আংলং ডিমা হাছাও আৰু বড়োলেণ্ড ষষ্ঠ অনুসূচীৰ অন্তৰ্গত সেই এলেকাবোৰৰ পৰা যিটো প্ৰয়োজ্য সেই প্ৰয়োজ্যটো এৰাই দিয়া হৈছে গতিকে আমি কা ভাল বেয়া তাত আমাৰ ক'বলগীয়া নাই আৰু কাৰ্বি আংলঙত যিকোনো কেন্দ্ৰীয় বা ৰাজ্যৰ যি আইন ৰূপায়ণ কৰিবলৈ হ'লে কাৰ্বি আংলঙৰ চৰকাৰ স্বায়ত্তশাসিত যিটো কাউন্সিল সেই কাউন্সিলৰ পৰামৰ্শটো দৰকাৰ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ কা তথা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত হাৰুৱাঘাটত সন্মিলিত কাৰ্বি আংলং ছাত্ৰ সংগঠনে কা বাতিলৰ দাবীত আজি হাৰুৱাঘাটত কলাবেজ বিতৰণ কৰা হয় কা তথা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত হাৰুৱাঘাটত সন্মিলিত কাৰ্বি আংলং ছাত্ৰ সংগঠনে কা বাতিলৰ দাবীত আজি হাৰুৱাঘাটত কলাবেজ বিতৰণ কৰা হয় নাগৰিকত্ব সংশোধনী আইন আমি নামানো জয়াই অসম উল্লেখিত কলাবেজ পৰিধান কৰি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হয় অসমবাসীৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আন্দোলন চলাই যোৱাৰ পণ লয় শিক্ষাৰ্থীসকলে লাংহিনৰ পৰা ৰুস্তম তকবী ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ